নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই এটা নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম। ৰিক্ৰুটমেণ্টটো আহিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত। ইয়াত আপুনি এপ্লাই কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থকাৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অল চিলেক্ট কৰিব। বন্ধুসকল, এইটো আপোনালোকে অফলাইন কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে 3 ডিচেম্বৰলৈকে আপোনাৰ লাষ্ট ডেট আছে। আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু অফলাইন যিখন এপ্লাই ফৰ্ম আছে সেইখন ডাউনলোড কৰিব আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ অফিচিয়েল ৱেবছাইটত গৈ মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ভালদৰে চাব পাৰে। বন্ধুসকল, পোষ্ট কেইটা হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ আৰু টোটেল পোষ্ট আহিছে ইয়াত এটা। এডুকেশ্যন হৈছে আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, 55% মাৰ্ক আৰু চেলাৰী হৈছে 57,000 টকাৰ পৰা 1,84,200 টকালৈকে আপোনাৰ চেলাৰী হ'ব। দ্বিতীয় পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত টোটেল পোষ্ট আহিছে 2টা আৰু এডুকেশ্যন হৈছে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু চেলাৰী হৈছে 14,000 টকাৰ পৰা 49,000 টকালৈকে। তৃতীয় পোষ্ট হৈছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট। আপোনালোকে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু 5 বছৰ ৱৰ্কিং আপোনাৰ এক্সপিৰিয়েঞ্চ একাউণ্ট চিলেকশ্যনত আপোনাৰ হ'ব লাগিব। আৰু অধিক তথ্যৰ বাবে আপোনালোকে ডিছক্ৰিপশ্যনত অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে, মই লিংকটো দি দিম, আপোনালোকে ভালদৰে চাব। আৰু চেলাৰী হৈছে 14,000 পৰা 49,000 টকা। যিখন আপোনালোকে অফলাইন এপ্লাই কৰিব তাত সিখন আপোনালোকে তলত দিয়া লিংক আছে অফিচিয়েল ৱেবছাইট, আপোনালোকে তাৰ পৰা ভালদৰে ডাউনলোড কৰিব পাৰে আৰু অধিক তথ্যৰ বাবে আপোনালোকে নটিফিকেশ্যনটো ভালদৰে পঢ়ি চাব পাৰে আৰু কোনটো এড্ৰেছত আপোনালোকে এপ্লাই কৰিব সেই এড্ৰেছটো নটিফিকেশ্যনত দিয়া আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।